হেল্ল' এভৰিৱান, আজি সকলোকে মই নতুন এটা সৰু এটা অকণমানি ব্লগ বনাবলৈ লৈছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগটোলৈ। মই এগৰাকী মহিলাৰ জীৱনশৈলী আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে মহিলাই কৰিব নোৱাৰা কাম একো নাই, সকলো ধৰণৰ কাম মহিলাই কৰিব পাৰে। কোনো গুণে পুৰুষতকৈ মহিলা কম নহয়। ঠিক গতিকে মই এগৰাকী মহিলাক দেখুৱাবলৈ লৈছোঁ। এয়া চাওকচোন, এগৰাকী মহিলা আজি কেইবাবছৰ ধৰি তেওঁ এনেদৰে ব্যৱসায় কৰি আহিছে। তেওঁৰ দোকানত আপোনাৰ সকলো ধৰণৰ শাক পাচলি মানে পিঁয়াজ, বিলাহী, জলকীয়া দেখিছে আপোনালোকে আলু কিদৰে সজাই ৰাখিছে। ইয়াৰ উপৰি তেওঁ মাছ মাংস দৈনিক তেওঁ বিক্ৰী কৰে। নিজেই তেওঁ মাছ মাংস কাটি মেলি তেওঁ ধুনীয়াকৈ গ্ৰাহকক চাৰ্ভ কৰে, মানে তেওঁ যোগান ধৰে। তেওঁ এগৰাকী এই ক্ষেত্ৰত সফল ব্যৱসায়ী বুলিয়ে ক'ব পাৰি। ইয়াতে আৰম্ভ কৰিছেহে, মানে জাষ্ট দোকানখন খুলিছেহি, এজন কাষ্টমাৰ আহিলে। তেওঁ সন্ধিয়ালৈ তেওঁৰ দোকানত ইমানেই ভিৰ হৈ থাকে, তাৰমানে তেওঁ দিবলৈ মানে সকলোখিনি মেনেজ কৰিবলৈ অসুবিধা হৈ যায়। বহুত কাষ্টমাৰ ভিৰ হৈ থাকে তেওঁৰ দোকানত। আৰু দেখিছেনে কিদৰে ধুনীয়াকৈ থৈছে, পলিথিন দি থৈছে, মাছ মাংসখিনি যাতে ধূলি সোমাব নোৱাৰে। মানে ৰাস্তাৰ কিনাৰতে যিহেতু তেওঁ এনেদৰে দোকান দিয়ে, তেওঁ ইমানেই ধূলি ৰাস্তাটো মানে ক'ব নালাগে, ধূলি। মানে 5 মিনিট সময় ৰৈ থাকিবৰ কাৰণে বহুত কষ্ট হয়, ইমানেই ধূলি। দৈনিক এই যোনটো ৰাস্তা, এইটো হৈছে উৰিয়াম ঘাট চিলিমিজান তিনিআলি এডোখৰ। ইমানেই এইফালে গাড়ী অহা যোৱা কৰে, তাৰমানে প্ৰতিদিনে 100খনতকৈ অধিক ডাম্পাৰ এইফালে অহা যোৱা কৰে। দেখিছেনে, আহিলে লাইনকৈ যিদৰে ডাম্পাৰবোৰ আহে, মানুহ পাৰ হৈ যাবৰ কাৰণে মানে চিন্তা কৰিবলগীয়া হয়, কেনেকৈ যাব, মানে চিন্তা কৰিবলগীয়া হয় মানুহ পাৰ হ'বলৈ। ইমানেই মানে আহে ডাম্পাৰ। দেখিছেনে, ধূলিৰ পৰা একো দেখা নাপায়। গোটেই মানে কাপোৰ একদম ক'লা কাপোৰ পিন্ধিলেতো ক'বই নালাগে আৰু, মানে ঘূলি লোৱা মৌজনীৰ নিচিনাহে লাগে। দেখিছেনে ইমান ধূলি ৰাস্তা, তথাপিতো তেওঁ দৈনিক এনেদৰে দোকানখন দি আছে। কাষ্টমাৰসকলেও তথাপিতো আহে, কাৰণ আমাৰ এইটো আৰু ভাগ্য নে দুৰ্ভাগ্য ক'ব নোৱাৰোঁ, এইদৰে থাকিব লাগিব, ধূলি খাই থাকিব লাগিব চাগৈ। বহুত কাগজপত্ৰ মানে চাগৈ দিয়া হৈ গ'ল, ৰাস্তাটো বনাই দিম বুলি আজি বহুত বছৰৰ পৰা কৈ থকা শুনিছোঁ, কিন্তু আজিলৈ ৰাস্তা আৰু আমাৰ নবনিলে। আৰু এয়া আমি এনেকৈ চাগৈ দিন কটাব লাগিব আৰু, উপায় নাই। এখেতৰ হাজবেণ্ড বাহিৰত থাকে, অকণমান বাহিৰত থাকে, গতিকে এওঁৱে সকলোখিনি ঘৰৰ কাম নিজৰ সন্তান দুটি চোৱা চিতা কৰাৰ উপৰিও, তেওঁলোকক স্কুলৰ পৰা অনা নিয়া কৰাৰ উপৰিও আকৌ নিজেই মাছ মাংস আনিবলৈ 3-4 কিলোমিটাৰ চাইকেল চলাই গৈ টাউনৰ পৰা আনিবই। আৰু এইদৰে তেওঁ সকলোখিনি নিজে চাফা চিকুণ কৰি বাকী তেওঁ গ্ৰাহকক দিয়ে। বহুত সাহসী বুলি ক'ব পাৰি, বহুত সাহসী মহিলা এওঁ। আন 10জনী মহিলা এওঁ এক উদাহৰণ। ময়ো অকণমানিকৈ এখন দোকান আৰম্ভ কৰিছোঁ আৰু সৰু সুৰাকৈ। কেনেকুৱা পালে ভিডিঅ'টো চাই লাইক কৰিব।